নমস্কাৰ, মই ৰঞ্জন দাস, মোৰ ইউটিউব চেনেল ড্ৰয়িং এণ্ড ব্লগ চলাই আপোনাক স্বাগতম জনাইছোঁ। এয়া মোৰ লগত হিতেন আছে। ভিডিঅ'টো ভালদৰে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটি বজাই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'সমূহৰ আপডেট পাই থাকিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ একবাৰো। এইটো বুঢ়াদিয়া নদী, এইখিনি হাতীপুতা বুলি কয়, গাঁও আমনি। চাওক কি সুন্দৰ প্ৰাকৃতিক দৃশ্য। এইটো নৈপৰীয়া ৰাস্তা, হিতেন আগত যাই আছে। এইখিনি পুখুৰা বুলি কয়। হিতেন আহাৰ পাম, হিতেন ধৰৰ আমি আহি আছোঁ। হিতেন আগত গৈছে। ইয়া চাওক, এইটো জুপুৰি ঘৰ। হিতেনে চেলফি উঠি আছে। তোৰ খেতি কোনফালে? এই ন ইয়াতে কি থাকে ভিতৰত? ইয়াতে গৰু চৰু বান্ধিছিলে গোটেই, এতিয়া গৰু নাই, লৈ গৈছে। অঁ, এতিয়া গৰু বান্ধিছিলে ঘৰে। আচ্ছা আচ্ছা। এতিয়া খানা খাইছিলোঁ গোটেই। খানা বঢ়িয়া জেগা ন খানা খাবৰ কাৰণে। আম গছো আছে নেকি? আকৌ কঁঠালো আছে দেখোন। এই কঁঠাল চাওক, কঁঠাল ওচৰতে লাগি আছে। অঁ, এই কঁঠাল, এয়া আম পৰিছে। আম 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 এখনি তো আৰু অঁ, এই সেই হেৰিটো এখন বেলেগত। কি কি খেতি কৰ? ইয়াতে হেৰি আহু ধান কৰ। আৰু এই হেৰি কি কয় ৰঞ্জিত কৰা যায়। অঁ, তো খেতি নকৰি কেনে খালী লাগি আছে ন কথা। আমি আহি আছোঁ, পাম চালোঁ। চাওক, বুঢ়াদিয়া আৰু কানাইখুন্দা নদী একেলগ হৈছে। অলপ জুম কৰি দেখা দিছোঁ। এইটো বুঢ়াদিয়া বৈ আহিছে, এইফালে কানাইখুন্দা, দুয়োটা নদী উপনৈ একেলগে লগ হৈছে। আহত গছ নেন আমি তো কি পূৰ্ণি পাম নেকি? ৰাস্তাটো অঁ, নহয় এইখানি এতিয়া এখানি হেৰি পাম নেকি? পূৰ্ণি পাম ন? এইটো পোখৰা। আচ্ছা আচ্ছা। অঁ, এই বিকাশ ছাৰ এইটো পঞ্চায়ত পৰে। ৰাস্তা এয়া চাওক, দৌপিনে পথাৰ।
21 নং উত্তৰ ক্ষেত্ৰী ধৰ্মপুৰ গাঁও পঞ্চায়ত পখুৰা। এই মেটকা ফুলকে ভাল লাগে, কি সুন্দৰ। একেলগে পুখুৰী পৰে নেকি? অঁ, লাইনত তাচাৰ আহিছে দে এতিয়া। এইটো ভাল ষ্টাইলিছ ঘৰ বনাইছে ন এতিয়া। ৰাস্তা চাওক, এই দূৰত কলগছৰ বাগান।